জলকীয়াৰ আচাৰৰ ভিতৰত ভোট জলকীয়াৰ যিটো আচাৰ সেইটো বেছিভাগৰে প্ৰিয় নহয়নে? তো সেইটোৱে মই আজি বনালোঁ। জলকীয়াকেইটা ধুই সৰু সৰুকৈ কুটি ল'লোঁ। দুটামান অন্য জলকীয়াও এড কৰি দিলোঁ। এতিয়া অকণমান সময় ৰ'দত ৰাখি দিম। মছলাৰ বাবে প্ৰথমে ল'লোঁ আধা চামুচ হালধি, নহৰু ল'লোঁ, সৰু সৰুকৈ কুটি লৈছোঁ। বেহাৰ লৈছোঁ দুটামান, আধা চামুচ চফ লৈছোঁ, আধা চামুচ আজৱাইন আৰু আধা চামুচ জিৰা। মিঠাতেল ল'লোঁ ডাঙৰ কাপেৰে 1 কাপ। পেনখন গৰম হোৱাৰ লগে লগে মই মছলাখিনি দি দিছিলোঁ। ৰোষ্ট হোৱাৰ পিছত মই দি দিলোঁ তেল। এনে নহয় যে মই যিকেইবিধ মছলা ল'লোঁ সেই গোটেইকেইবিধ মছলা আপোনাক দৰকাৰ আছে আচাৰটো বনাবলৈ। ইয়াৰে যিকোনো এবিধ নহ'লেও বা চলি যাব আচাৰটো বনাব। কিছু ছেকেণ্ডৰ পিছতে মই নমাই দিলোঁ গেছটো। বেছি সময় ৰাখিলে যিহেতু ক্ৰিস্পি হৈ যাব। তাৰপিছত মই এইখিনি মাটিৰ পাত্ৰ এটাত ট্ৰান্সফাৰ কৰি দিলোঁ। যিহেতু মাটি বা গ্লাছৰ এই জাৰবিলাকতে আচাৰ থ'লে যিহেতু ভালে থাকে। এতিয়া অকণমান ওপৰেৰে মিঠাতেল অলপ দি দিলোঁ। বাছ হৈ গ'ল ভোট জলকীয়াৰ আচাৰ।